নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেউ টেকলৈ। যদি আপোনাৰ ফেচবুক একাউণ্টটো কোনোবা বেলেগে চলাইছে বা বেলেগৰ মোবাইলত লগ ইন কৰি লগ আউট কৰিব পাহৰি গ'লে, তেনেহ'লে কি কৰিব লাগিব এই ভিডিঅ'টোত মই আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰথমতে ফেচবুক এপটো আপডেট কৰি লওক। আপডেট কৰাৰ পিছত অপেন কৰিব। অপেন কৰাৰ পিছত ফেচবুকটো অপেন হোৱাৰ পিছত সাইডত চাব, একেবাৰে চুকত তিনিটা ডট আছে, তাত ক্লিক কৰিব। তিনিটা ডট ক্লিক কৰাৰ পিছত এনেধৰণে তলত যাব। তলত যোৱাৰ পিছত ছেটিঙত যাব। ছেটিঙত ক্লিক কৰাৰ পিছত তলত যাব। চাব যে চিকিউৰিটি এণ্ড লগইন আছে। চিকিউৰিটি এণ্ড লগইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি কি মোবাইলত খুলিছিলে, কিমান তাৰিখে খুলিছিলে, সেইখিনি সম্পূৰ্ণ ডিটেইলছ ইয়াত পাই যাব। আৰু যদি আপুনি ভাবে যে মই এইটো লগ ইন কৰা নাই বা বেলেগ কোনোবা লগ ইন কৰিছে, সেইটো ইয়াত পাই যাব। তেনে ইয়াত চাই ল'লেই হ'ল। ইয়াত চিমত ক্লিক কৰিব। ইয়াত চাব আপুনি সকলো ইয়াত ডিটেইলছ পাই যাব, কিমান তাৰিখে কেতিয়া খুলিছিলে। যদি আপুনি ভাবে যে ইয়াত মই এইটো নম্বৰ খোলা নাই বা বেলেগে খুলিছে, তেনেহ'লে গম পায় চাব যে আপুনি ইয়াত নম্বৰটো খোলা নাই বা বেলেগে খুলিছে, তেনেহ'লে থ্ৰী ডটত ক্লিক কৰিব। ডটত ক্লিক কৰাৰ পিছত ইয়াত লগ আউট বুলি আহিব। লগ আউটত ক্লিক কৰিব। অট'মেটিক সেই যোনে খুলিছে তাৰ মোবাইলত অট'মেটিক লগ আউট হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধুসকলৰ লগত।